নমস্কাৰ সকলোকে মোৰ অন্য এটা ভ্লগলৈ স্বাগতম জনাইছো আৰু গাইস আজি বহুত দিনৰ মূৰত এটা ভ্লগ ষ্টাৰ্ট কৰিছো বহুত দিন দিয়া হোৱা নাছিলে আৰু আজি মই ভাবিছো এটা ভ্লগ দিও সেইকাৰণে ষ্টাৰ্ট কৰিছো আৰু এফালে মামাই আনিছে গাহৰি মাংস আৰু মোক বস্তুখিনি ৰেডি কৰি থব কৈছিলে সব ৰেডি কৰি থলো এফালে মামাই বনোৱা ষ্টাৰ্ট কৰিছে বজাৰখন ওচৰতে সেইকাৰণে জল্দি আহি গ'ল আৰু এফালে গাইস মামাই বনাই মানে মই লাই পাত কেইটামান আনোগে বাৰীৰ পৰা বাৰীখন ওচৰতে আছে বলক বাৰীখন অকমান দেখাই দিওগে এফালে মামাই বনাই থাকক মই গৈ লৈ আহুগে Ini dah fry pun ada juga. Aku mana? Kita buat. এইখনে আমাৰ সৰু সুৰা বাৰীখন ঘৰত খাবৰ কাৰণে কৰা এফালে কবিখিনি বহুত ধুনীয়া হৈছে আৰু এফালে ফেচবিন দুজোপামান আছে আৰু নাই অকলে দুজোপাই আছে চাগে ফেচবিন লাগিছে খাব হৈ গৈছে চিঙিব লাগিব অলপ পিছত গাইছ আমাৰ বাৰীখন একদম সৰু সুৰা আৰু এফালে মামাই কৰিছে এইবিলাক এবাৰ আহি গৈছোঁ মই লাই পাত নিবৰ কাৰণে লাই পাত বেছি নাই ইমান মানে আছে আৰু ইয়াৰ পৰাই লৈ যাওঁ আৰু তিনি গিলাচ চাৰি গিলাচমান Saya di sana. এফালে মই বনাইছোঁ বেঙেনা ফ্ৰাই আৰু গাইছ ভাতটো এতিয়া ৰেডি হৈ গৈছে খাই দিব পাৰোঁ খাই লওঁ এতিয়া ভাতটো ৰাতিপুৱাৰ পৰা 1টা বজাত হ'লেও ৰেডি হ'লগৈ আৰু দেই খাই লওঁ এইখন হৈছে আমাৰ ঘৰৰ আগখন এবাৰ বহুত ধুনীয়া হৈছে আৰু এইফালে হাঁহ ইমান মজা খাই আছে আৰু এইফালে মই এতিয়া কৰি আছোঁ মোৰ নিজৰ বাৰ্থডে চেলিব্ৰেট আৰু গাইছ কেকটোতকৈ মমটো বেছিয়ে ডাঙৰ হৈ গ'ল বহুত ডাঙৰ আছিলে সেইকাৰণে মানুহ চানুহ নামাতিলোঁ আৰু আপোনালোককো নামাতিলোঁ বেয়া নাপাব গাইছ এফালে মই বাৰ্থডে চেলিব্ৰেট এনেকৈ কৰিছোঁ এইবাৰে গাইছ এফালে মোৰ বাৰ্থডেত মই কি খাম আৰু এতিয়া